Hello guys, welcome back my YouTube channel. আজি বনাব লৈছো তিলৰ লাৰু। তাৰ কাৰণে ইয়াত লৈছো ইমানখিনি তিলখিনি ৰঙচুৱা যেহেতু এইখিনি অলপ আধা ভজোৱা হৈ আছিল সেই কাৰণে মই ইয়াত ভালদৰে ভাজি লম। ইয়াত কেৰাহী এটা পাতি ললো। পাতাৰ পিছত গৰম হোৱাৰ পিছত মই এতিয়া তিলখিনি দি দিছো। যেতিয়ালৈকে ফুটি নুঠে তেতিয়ালৈকে ভাজি থাকিব। এইখিনি মই ভালদৰে ভাজি ললো। দেখিব পাইছে ধুনীয়া ৰঙচুৱা হৈ গ'ল। এতিয়া তিল ভজা হৈ গ'ল। আনফালে লৈছো মই মিঠৈখিনি মিহিনকে কাটি ললো। কেৰাহী এটা পাতি দিছো। কেৰাহীটো গৰম হোৱাৰ পিছত মই মিঠৈখিনি পেলাই দিছো। ইয়াত দেখিব পাইছে ফেন উঠা নিচিনা হৈ আহিছে। ইয়াত অলপ নিমখ দি দিছো। নিমখ দিলে সোৱাদটো বেছি ধুনীয়া লাগে, সেইকাৰণে অকমান নিমখ দি দিছো। দেখিব পাইছে আমাৰ মিঠৈ ৰেডি হৈ গৈছে। ফেন উঠা নিচিনা হৈ আহিছে। এতিয়া ইয়াত তিলখিনি পেলাই দিলো। তিলখিনি পেলাই দি ভালদৰে লৰাই দিলো। গেছটো বন্ধ কৰি দিলো। লৰাই এতিয়া তিলখিনি পেলাই দিয়া লগতে টান হৈ আহিলে 2 মিনিট মান ৰখাৰ পিছত এটা লাডু বনাইছো। যেহেতু লাডু সেভ কৰি পেলাই দিলো। দেখিব পাইছে আৰু বহুত ধুনীয়া লাগিছে, খাই বহুত টেষ্টি লাগিছে। একেবাৰে সহজতে বনালো। আপোনালোকেও এদিন বনাই খাই চাবচোন। যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে থকা বেল আইকনটো টিপি দিব। মই এনেকৈ সহজ ভিডিঅ' আনি থাকিম। যদি মোৰ ভিডিঅ' চাই ভাল লাগে লাইক কৰি দিব। বাই বাই।